28 তাৰিখত সৰলপাৰাত যে এটা ঘটনা হৈ গ'ল, এই ঘটনাটো লৈ আজি আমি কোকৰাঝাৰ জিলা উপায়ুক্ত মহোদয়ক লগ ধৰিছোঁ। যোৱাকালি আমি আমাৰ UPPL দলৰ এটি সজাতি দল আমি সৰলপাৰালৈ ভিজিট কৰিছিলোঁ আৰু ঠিক সেই সময়ত যেতিয়া আমাৰ এই ফুংকা বসুমতাৰীক সদগতি কৰি আছিল ৰাইজে, সেই সময়ত আমি তাত গৈ পাইছিলোঁ। সদগতিৰ পিছত ৰাইজে যি অভিযোগটো আমাক দিছে, এই অভিযোগটো শুনাৰ পিছত আমি ৰাইজক কৈছিলোঁ। ৰাইজে আমাক কৈছিল যি ফুংকা বসুমতাৰী বা ৰাইজৰ লগতে তেখেতৰ দেউতাই কৈছিল ফুংকা বসুমতাৰী এজন দোকানী হয়, পিকনিক স্পটত তেখেতে দোকান দিছে। যি ঘটনাটো হৈ গ'ল এইটো বহুত বেয়া ঘটনা। কোনো ৰাইজেও আমাক তাত কোৱা নাই যে ফুংকা বসুমতাৰী তেনেকুৱা কোনো দুষ্ট কাৰ্যৰ লগত জড়িত আছে বুলি। আমি তাত দেখিলোঁ। সকলো কথাটো বুজাৰ পিছত আমি ৰাইজক অলপ সান্তনা দি আমি ইয়াত আজি মুখ্যমন্ত্ৰী মহোদয়ক এটা স্মাৰকপত্ৰ দিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে আমি ইয়াত উপস্থিত হৈছোঁ। আমি UPPL দলে বিচাৰিছোঁ যি সময়ত BTRত এটা শান্তিৰ পৰিৱেশ আৰু এটা সময়টো বিগত দিনত আছিল, এই শান্তিৰ পৰিৱেশটো যাতে বিনষ্ট নহয়, প্ৰশাসনে হওক বা বিভিন্ন এজেঞ্চি হওক সকলো আইনটো ভালকৈ মানি নিজৰ যি কৰ্তব্যটো আমি পালন কৰিব লাগিব। তাত আমি দেখিছোঁ ক'তবা বিশেষকৈ কিছুমান চৰকাৰী পক্ষৰ মানুহবিলাকো ফেল হৈছে নিচিনা আমি তাতে দেখিবলৈ পাইছোঁ। গতিকে আজি আমাৰ সকলোৰে অভিভাৱক মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ। আমি বিচাৰিছোঁ এটি তদন্ত, জুডিচিয়াৰী এটা ইনকুৱাৰী বিচাৰিছোঁ। আমি এটা নিৰপেক্ষ তদন্ত আমি বিচাৰিছোঁ। এটা সুন্দৰ এটা তদন্তটোৰ জৰিয়তে দোষী আৰু নিৰ্দোষীটো ভালকৈ তাত এটা ওলাব লাগিব আৰু ৰাইজক সন্তুষ্টি কৰিব পৰা এটা ৰিজাল্টটো যাতে চৰকাৰে দিয়ে, এইটো আমি বিচাৰিছোঁ। লগতে আমি তাত পৰিয়ালটো বহুত দুখীয়া পৰিয়াল। যিজন ল'ৰাটো ফুংকা বসুমতাৰীক হত্যা কৰা হ'ল, এই ফুংকা বসুমতাৰীৰ কণমানি এজন ল'ৰা আছে 3-4 বছৰৰ আৰু তেখেতৰ ঘৈণীয়েক আছে, অৱস্থাটো বহুত বেয়া। গতিকে তেখেতক কম্পেনচেশ্যন হিচাপে 10 লাখ টকাটো দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। আৰু এই পৰিয়ালক যাতে এটা অহা দিনবোৰ ভালকৈ চলি লৈ যাবৰ বাবে চৰকাৰী চাকৰি যাতে এটা দিয়ে, এই তিনিটা যি এটা ডিমাণ্ডটো লৈ আজি আমি জিলা উপায়ুক্তৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি প্ৰেৰণ কৰিছোঁ।